ডুঙৰ পৰা কেনেকৈ টুপি বনাব পাৰে তাকে মই আজি ভিডিঅ' এটা বনাই আপোনালোকৰ মাজলৈ এৰি দিছোঁ। এই দেখিছেনে, কল থোকা কটাৰ পিছত এনেই আমি ডুংবিলাক পেলাই দিয়া হয়, আৰু সেই ডুংবিলাক গুচাই পিনে আপোনালোকে চাওক, মই যেনেকৈ কৰি লৈছোঁ এনেকৈ দেখিছেনে বাৰু, চিলি চিলি কৰি পিনে ফালি ল'ব। ফালি ধুনীয়া এটা টুপি বনাব পাৰে, বটা বনাব পাৰে, আপোনালোকে শৰাই বনাব পাৰে, লেডিজ বেগ বনাব পাৰে। এনেকৈ চাচি ল'ব, চাওক এই পাতল কৰি চাচি ল'ব। চাচি মেলি একদম ধুনীয়া কৰি ল'ব, গম পাই নাই, ৰ'দত শুকুৱাই ল'ব খালি দেই। মই কিন্তু আপোনালোকক ভিডিঅ'টো বনাবৰ কাৰণে কেঁচাই কেঁচাই মই বনাই দেখাইছোঁ, অলপমান শুকান আছিলে আৰু বাকীখিনি মোৰ কেঁচা। আপোনালোকে কিন্তু একদম ধুনীয়াকৈ শুকুৱাই ল'ব, আৰু মই যেনেকৈ বনাইছোঁ তেনেকৈ বনাই চাবচোন, বৰ ধুনীয়া লাগে, পিন্ধিবলৈও আৰাম। টুপিটো ঠাণ্ডা ঠাণ্ডা লাগি থাকে, ভাল। দেখিছেনে, এইখিনি চাচি মেলি হৈ গ'ল। এইখিনি কিন্তু চাচি মেলি আপোনালোকে ৰ'দত দিব। মই ৰ'দত নাই দিয়া, মই এনেকৈয়ে বনাম, আপোনালোকক ভিডিঅ'টো দেখুৱাইছোঁ বনাই পিনে। ইয়াত চাওক, দেখিছেনে, এনেকৈ 3ডাল ল'ব, চাওক 3ডাল লৈ গাঁঠি এটা মাৰিব দেই। গাঁঠি এটা মাৰি আপোনালোকে যেনেকৈ যে বেনী গাঠে যে, বা চেলা বা বেনী এনেকৈ গঁঠা নিচিনা আপোনালোকে গাঁঠি যাব। এই মই যেনেকৈ গাঁঠি আছোঁ এনেকৈ কৰি গাঁঠি যাব, চাওক দেখিছেনে, এনেকৈ গাঁঠি যাব। গাঁঠি আপোনাৰ গোটেইখিনি গাঁঠি ল'ব, আৰু পৰা ক্ষেত্ৰত যিমান পাৰে দীঘল কৰিবলৈ চেষ্টা কৰিব। আৰু জইন কেনেকৈ কৰে মই সেইটো দেখুৱাই দিম বাৰু আপোনালোকক, আৰু ভিডিঅ'টো মই শ্ল' মোশ্যনত দেখুৱাই আছোঁ আপোনালোকক, যাতে সকলোৱে বুজি পাওক, গম পাইছে নাই। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক এটা সকলোৱে কৰিব। এটা লাইক পালে বহুত ভাল লাগে। আৰু পাছে পৰা মই বেলেগ ভিডিঅ' দিম আপোনালোকক, কেনেকৈ বটা বনায়, কেনেকৈ শৰাই বনায়, কেনেকৈ বেগ বনায়, আৰু বহুত বস্তু আছে আপোনালোকক দেখুৱাম, ভিডিঅ'বিলাক দিম বাৰু। কিন্তু এই ভিডিঅ'টো চাই আপোনালোকে লাইক কৰিব দেই, এটা এটা সকলোকে কৈছোঁ। ইয়াত চাওক, এনেকৈ গাঁঠি আছোঁ দেখিছেনে। এইটো জইনিং এনেকৈ কৰিব, চাওক এইডাল দেখিছে নহয়, সিডাল শেষ হোৱাৰ পিছত এইডাল লগাই দিব। লগাই 3-4 পাকমান মৰাৰ পিছত সিডালে এৰি দিব, ধুনীয়াছে এৰি দিব। তাৰপাছত কেঁচি এখন লৈ যিবিলাক যে দীঘলকৈ থাকি যায় এইবিলাক কাটি দিব, গম পাই নাই। কাটি মেলি আপোনালোকে তাৰপিছত খালি শুকুৱাই লৈ পিনে গাঁঠিব দেই, কেঁচাই কেঁচাই নহয়। কেঁচাই গাঁঠিলে হেঙা হৈ যাব পাৰে, সেইটো কাৰণে শুকুৱাই ল'ব। শুকুৱাই পিনে গাঁঠিব, মই সকলোকে কৈছোঁ শুকুৱাই ল'ব। আৰু বনাই চাবচোন আপোনালোকে, একদম উজু বনাবলৈ। এইডাল দেখিছেনে, ধুনীয়াছে গাঁঠা হৈ গ'ল, চাওক। আৰু এইডাল ইমানেই টান হৈ যায়, আপোনাৰ টানি ছিঙিব নোৱাৰে আকৌ, ছাগলী গৰু এৰাল দিব পৰা হৈ যায়, ইমান দীঘল টান হৈ যায় ৰছীডাল। এইডাল বাতি দিয়াৰ পিছত এইখিনি বটা হৈ গ'ল। এইখিনি মই বাতি ল'লোঁ, আৰু এইখিনি শুকান আছিলে, সেইখিনি লৈ পিনে মই ধুনীয়াছে আপোনালোকক টুপিটো বনাই দেখুৱাম। টুপিটো কেনেকৈ বনাওঁ কি কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, সকলোকে কৈছোঁ। ইয়াত চাওক, দেখিছেনে বাৰু, এইখিনি এনেকুৱা কৰি ল'ব, একদম ধুনীয়া। এনেকৈ গাঁঠিব, চাওক প্ৰথম গোলকৈ ৰাউণ্ড এটা বনাই ল'ব, 10 পাকমান এনেকৈ ৰাউণ্ডকৈ ঘূৰাব। এটা বেজি ল'ব, এডাল সূতা লৈ চিলাই যাব। সূতাডাল আপোনালোকে নাইলনৰ সূতা ল'ব, তেতিয়া মানে কি হ'ল, টুপিটো লাষ্টিং কৰে বহুত দিন, 3-4 বছৰ কাৰণে টেনশ্যন নাই। এনেকৈ 10 পাকমান ঘূৰোৱাৰ পিছত তাৰপিছত আপোনালোকে এইটো পাকটো এৰি পিনে হেৰি কৰিব, পথালিকৈ ল'ব। মানে কি হ'ল, এই গোলকৈ নয়, কিনাই 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 এনেকৈ চিলাই চিলাই গৈ থাকিব, ধুনীয়াছে এটা টুপি ৰূপলৈ যাবগৈ। আৰু টুপিটো আপোনাৰ নিজৰ জোখত বনাব, কিমান চাইজৰ লাগে কি কথা। মই কিন্তু মোৰ নিজৰ চাইজৰ কাৰণে বনাইছোঁ। এতিয়া যিহেতু পথাৰলৈ যাব লাগে, মই তাকে বোলো টুপি এটা বনাওঁ, লগতে ভিডিঅ'টো বনাই দিওঁ, আপোনালোকে সকলোৱে গম পাওক যে এনেকৈ টুপি বনাব পৰা যায় কলগছৰ পৰা। এইটো দেখিছেনে, ইমানডোখৰ এনেকৈ বনাই গৈ আছোঁ, চাওক। সেইখিনি মই শুকানখিনিৰ পৰা দিছিলোঁ, এইখিনি কেঁচাখিনি এতিয়া লগাই আছোঁ। দেখিছে নাই বাৰু, এইটো দেখিছে কি ধুনীয়া, শুকালে মানে বৰ ধুনীয়া লাগে, দেখিছে নাই। এইটো চাওক, শুকানখিনি চাওক আৰু কেঁচাখিনি চাব দেই। কাৰণ কেলৈ শুকুৱাই ল'বলৈ মোৰ মানে কি হ'ল, এতিয়া সময়টো কম আছিলে, সেইটো কাৰণে মই বোলো ভিডিঅ'টো বনাই দিম বুলি কেঁচাই কেঁচাই বনালোঁ। আৰু যিহেতু মোক লাগেই পথাৰলৈ যাবলৈ, সেইটো কাৰণে মই কেঁচাই বনাই দিছোঁ। একো নহয়, পানীত তিয়াই তিয়াই পিন্ধি থাকিম, গৰমো বেছি পৰি আছে, এইটো তিয়াই ল'ম আকৌ পিন্ধি থাকিম, বৰ মজা লাগিব। চক বনাই আছোঁ দেখিছেনে। আৰু কেনেকৈ কি কৰিব লাগে মই গোটেইটো বস্তু দিম, পাছৰ পৰা আপোনালোকক ভালছে দিম বাৰু, ভাল ভিডিঅ'। আৰু বেলেগ বেলেগ কেনেকৈ কি কি বনাব পৰা যায় সকলোকে কৈছোঁ। ভিডিঅ'টো যিমানখিনি পাৰে আপোনালোকে সহায় কৰক।
এয়া দেখিছে নাই বাৰু এইটো খালি এই লাষ্টত যিমানটো এতিয়া মোৰ মূৰৰ জোখত হৈ গ'ল নাই হৈ যোৱাৰ পিছত মই কি কৰিলোঁ গম পাই নাই এইডাল মই থিয়কৈ মানে গদি কৰি লৈছোঁ গদি কৰি এক ৰাউণ্ড মাৰি ল'ম মাৰি পিনে আকৌ পথালিকৈ গাঠিম মানে এই গদিটো মাৰি ল'ব লাগিব এইটো কাৰণে তেতিয়া ৰখিব মানে সেই চিতা আৰু বহলটো আপোনালোকৰ নিজৰ জোখত কৰি ল'ব আগপিনে যিটো ৰাউণ্ডটো যিমানটো বহল কৰিবলৈ মন যায় সিমান বহল কৰিব পাৰিব কোনো আপত্তি নাই ইয়াত খালি মোৰ নিজৰ কাৰণে মই কৰি লৈছোঁ অকণমান বেলেগকৈ আৰু এটা বনোৱাৰ পিছত আপোনালোকে বিধে বিধে ডিজাইনৰ বনাব পৰা যায় কাৰণ কেলৈ প্ৰথমটো বনাবলৈ টান তাৰপিছত আপোনালোকক যেনেকুৱা ডিজাইন লাগে যি লাগে চব বনাব পাৰে এয়া দেখিছেনে এইটো কিনাৰত মই এইটো গদি কৰি ল'লোঁ দেখিলে নাই বাৰু এইটো চক এই গদিটো কিনাৰে 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 মই আকৌ চিলাই চিলাই গৈ থাকিম বহল হৈ গৈ থাকিব এয়া চিলাই গৈ আছোঁ দেখিছে নাই বহল হৈ গৈ আছে চক বাৰু ভালছে মন কৰিছেনে বাৰু সকলোকে কৈছোঁ পাৰিব নাই বনাব একেবাৰে সহজ কিন্তু দেই সকলোকে কৈছোঁ বনাব আৰু এইবিলাক বিকিও যায় অকল হেৰিৰ কাৰণে মই বিকি থাকোঁ বনাই পিনে প্ৰায় বিকিয়ে থকা হয় এইটো দেখিছেনে বহল হৈ গৈ আছে এইটো চক এই দেখিলে মই খালি এতিয়া এটা কাম কৰিম এই ওপৰত এডাল এনেই দি ল'ম মানে এইডাল দেখিছে নাই এইডাল আপোনালোকে নিদিলেও হ'ব এইডাল মই এনেই চিম্পুল ষ্টাইল এটা দি লৈছোঁ নিজৰ কাৰণে সেইটো দিব নালাগে প্ৰয়োজন নাই সেইটো কিন্তু মই এনেই দিছোঁ আপোনালোকে সেইটো নিদিলেও হ'ব এইডাল মই চিলাই লৈছোঁ মানে এইডাল দেখিছে নাই এইডাল এনেই দি লৈছোঁ মই তাৰপৰা এইটো সূতাৰ পৰা মই গাঁঠি লৈছোঁ একে চেম বেনি গাঁঠি লৈছোঁ এইডাল মানে আগত দি লৈছোঁ এইডাল এইটো এটা আপোনালোকে নিদিলেও হ'ব ডাইৰেক্ট কলৰ পৰাই বৈ যাব পাৰিব মই কিন্তু সূতা আছিলে কাৰণে মই বোলো এইডোখৰ সূতা দি দিম বুলি দিলোঁ কাৰণ কেলৈ ঊলৰ সূতাও মই বস্তু বহুত কিবাকিবি বনাওঁ ফুল চুল কিবাকিবি বনাওঁ এনেকৈ টুপিও বনাওঁ ঠাণ্ডা দিনৰ কাৰণে সেই তাৰ সূতা অলপ আছিলে সেইটো কাৰণে বোলো সেই সূতাৰ পৰাই এইটো আপোনালোকক দেখুৱাইছোঁ এনেকৈ সূতাৰ পৰাও বনাব পৰা যায় গম পাইছে নাই সূতাডালো সেনেকৈ গাঁঠি ল'ব চেলা গঁঠা নিচিনা তাৰ পৰাও বনাব পাৰিব আপোনালোকে মেটেকাৰ পৰাও বনাব পাৰিব মই মেটেকাৰ পৰাও বনাওঁ এইটো দেখিছে অলৰেডি হৈ গ'ল চক কেনেকুৱা লাগিছে টুপিটো ভাল লাগিছে নাই বাৰু চক বাৰু মই পিন্ধি চাইছোঁ মজা হয় নাই পিন্ধি কিন্তু বেলেগ আৰাম লাগে গম পাই নাই এতিয়া পথাৰত নামি থাকিম পূৰা আলি দি থাকিম আৰু এইটো পিন্ধিলে ভাল লাগিছেনে বাৰু সকলোকে সুধিছোঁ টুপিটো যদি ভাল লাগিছে চবেই লাইক এটা কৰিব দেই আৰু যদি মেটেকাৰ পৰা কেনেকৈ কি বনায় ভিডিঅ'ত যদি লাগে আপোনালোকে কমেণ্ট এটা কৰিব সকলো